নমস্কাৰ অন্য নিৰন্তৰে আজি এটা নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত ওলাই আহিছোঁ। তো আজিৰ ভিডিঅ'টো হ'ল যে বগৰী যে হয় এইটো আপেল বগৰী বুলি কয় আৰু আমাৰ ঘৰুৱা লেংগুৱেজত ভট বৰাই বুলি কয়। ঠিক আছে, এই ভট বগৰী বা আপেল বগৰী এই যোনটো লেংগুৱেজত যিটো কয় আমাৰ ঘৰুৱা লেংগুৱেজত ভট বৰাই বুলি কয়। ঠিক আছে, সেই বগৰীখিনি মানে যদি আপোনাৰ বগৰী খেতিত বা আপুনি যদি এটা বা দুটা গছ লগাইছে তেতিয়া সেই গছজোপা যদি আপুনি বগৰী খাব পৰা নাই মানে বাদুলিৰ ইমান অত্যাচাৰ, তেতিয়া সেই অত্যাচাৰৰ পৰা আপোনালোকে কেনেকৈ পৰিত্ৰাণ পাব আৰু মই মোৰ বগৰী গছজোপাত মই কেনেকৈ দিছোঁ সেইটো মই আজি আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকক মই কেনেকৈ দিছোঁ। আৰু এনেকৈ দিলে আপোনালোকে এটা বগৰী মিছ নাযায়, এটা বগৰীও আপোনালোকে আপোনাৰ বাদুলি খাব নোৱাৰে। তো সেইটো দেখাম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকক। তো বন্ধু বান্ধৱীসকল, এতিয়া আমি পোনে বগৰী গছজোপাৰ ওচৰলৈ যাম আৰু কেনেকৈ দিছোঁ সেই গোটেইখিনি আপোনালোকক দেখাম। তো আপোনালোকে চাইছে ইয়াত আমি যিটো কৃষক মানুহ হয়, তো কৃষক মানুহ কি কৰে, যিটো জাল থাকে, ঠিক আছে, এনেকুৱা নেট জাল আমি চিলাই লৈছিলোঁ। চিলাই লৈ পিনে তাত আমি ধানখিনি শুকাওঁ মানে। ঠিক আছে, এই শুকোৱা হোৱাৰ পিছত মানে তেতিয়া এনেকৈ বনাই লোৱা হৈছিলে। তাৰপিছত কি কৰিলোঁ যে বাদুলিৰ যেতিয়া আমি অত্যাচাৰ দেখিলোঁ যে বাদুলি মানে বহুত ইফালৰ ছাইডটো চাইছে আপুনি, ইয়াত বহুত বগৰী আছিলে, কিন্তু কি হ'ল বাদুলিয়ে গোটেইখিনি শেষ কৰি দিলে। তো তাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি এনেকৈ নেটটো লৈ পিনে পূৰা একেবাৰে মৌ মাছিৰ যিটো চাক বুলি কয় সেইটো তেনেকৈ আমি লগাই দিছোঁ, চাইছে। আৰু ইয়াৰ ভিতৰত বাদুলি সোমাবও নোৱাৰে আৰু বগৰী খাব নোৱাৰিব। আৰু এনেকৈ কৰি যদি আপোনালোকে দিয়ে তেতিয়াহ'লে আপোনালোকে বাদুলিৰ পৰা পৰিত্ৰাণ পাব আৰু বগৰীখিনি ভালে থাকিব। আৰু টোটালে যেতিয়া পকিব তেতিয়াহে আপোনালোকে খাব পাৰিব, যেতিয়া মন যায় তেতিয়াই খাব পাৰিব। তো আপোনালোকে যদি বাদুলিৰ পৰা পৰিত্ৰাণ পাব খোজে তেতিয়াহ'লে আপোনালোকে এনেকৈ কৰি দিয়ক। আপোনালোকে চাব এটা বগৰীও আপোনালোকৰ মিছ নাযায়। তো এনেকুৱা দি দিছোঁ, আপোনালোকে চাইছে। তো বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু আপোনালোকৰ এটা লাইকে মোক ভিডিঅ' বনোৱাত অৰিহণা যোগায়। লগ পাম আকৌ পুনৰ এটা ভিডিঅ' লৈ। ধন্যবাদ।